নমস্কাৰ দৰ্শকসকল মই সুদৰ্শনা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কাপোৰত চাহ বা কফিৰ দাগ লাগিলে দাগ উঠোৱাৰ কেইটামান সহজ ঘৰুৱা উপায়। প্ৰথমে কাপোৰত যদি চাহ বা কফিৰ দাগ লাগে তেনেহলে দাগৰ ওপৰত কণীৰ কুহুমৰ লগত গ্লিচাৰিন মিহলাই ভিজাই উলুটা ফালে যদি ইস্ত্ৰি কৰি দিয়ে বা আইৰনিং বা প্ৰেছ কৰি দিয়ে তেনেহলে দেখিব যে দাগটো ততালিকে আঁতৰি গৈছে। দ্বিতীয়তে টেবুল ক্লথত যদি চাহ পৰে তেনেহলে তৎক্ষণাত দাগ লগা ঠাইত অলপ চেনি ছটিয়াই দিলে দাগ উঠি যায়। চাহ বা কফিৰ দাগ উঠাবলৈ হলে দাগ লগা কাপোৰখন সম্পূৰ্ণ এৰাতি ভিনেগাৰ মিহলোৱা পানীত ভিজাই ৰাখি পিছদিনা ধুই ৰ'দত শুকালেও দাগ উঠি যায়, নাইবা গৰম পানী আৰু বৰাক্সৰ মিশ্ৰণত তুলা তিয়াই কেইবাৰমান মচি দিব লাগে, তেতিয়াও দাগ উঠি যায়। কাপোৰত চাহৰ দাগ লাগিলে নিমখ আৰু নেমুৰ ৰস ব্যৱহাৰ কৰি আৰু টেলকাম পাউডাৰ ব্যৱহাৰ কৰিও দাগ উঠাব পাৰি। ঊলৰ পোছাকত যদি চাহ আৰু কফিৰ দাগ লাগে তেনেহলে 1:9 বা 2:1 অনুপাতত গ্লিচাৰিন পানী আৰু এমনিয়া মিহলাই ঘঁহি দিলেও দাগ উঠি যায়। চাহৰ দাগ লাগিলে দাগটো গ্লিচাৰিনেৰে ভালকৈ ভিজাই লৈ পিছদিনাখন চাবোন দি ধুই দিলে দাগটো আঁতৰি যায়। মুগা পাট বা গৰম কাপোৰত চাহৰ বা কফিৰ যদি দাগ লাগে তেনেহলে হাইড্ৰজেন পেৰক্সাইড ব্যৱহাৰ কৰিলে দাগ উঠি যায়। হাইড্ৰজেন পেৰক্সাইড অতি সহজেই বজাৰত কিনিবলৈ পোৱা যায়। কাপোৰৰ পৰা চাহৰ দাগ উঠাবৰ বাবে কাপোৰ ধোৱা ছ'ডা আৰু পানীৰ মিশ্ৰণত এটুকুৰা কপাহ বা কাপোৰ তিয়াই দাগটোৰ ওপৰত অলপ সময় হেঁচি ধৰিলে দাগ উঠি যায়, বা দাগটোৰ ওপৰত যদি উতলা গৰম পানী ঢালি দিয়ে তেনেহলেও অতি শীঘ্ৰে দাগ উঠি যায়। আজিৰ ভিডিঅ'ৰ শেষৰ টিপছটো হৈছে চাহ খোৱা চীনামাটিৰ কাপ বা গিলাচত যদি কফিৰ বা চাহৰ দাগ লাগে তেনেহলে নেমু টেঙাৰ ৰসৰ লগত অলপ নিমখ মিহলাই যদি ঘঁহি দিয়ে তেনেহলে দাগ আঁতৰি যায় আৰু পৰিষ্কাৰ হৈ পৰে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় বহুত উপকৃত কৰিব। ধন্যবাদ।